নমস্কাৰ, এইটো এছাইনমেণ্ট হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অসমীয়া গদ্য সাহিত্য পেপাৰখনৰ। এই প্ৰথম কুৱেশ্যনটো হৈছিল অৰুণোদয় প্ৰকাশিত বিবিধ লেখাৰ মাজেদি অসমৰ গদ্যশৈলী কিদৰে প্ৰকাশ লাভ কৰিছিল তাৰ বিষয়ে আলোচনা কৰা। এতিয়া সকলো কথাই উপস্থাপন কৰা হৈছে। অলপ লিখিছিলোঁ, এইটো বিচনাৰী সকলো কথাও ইয়াতে উল্লেখ কৰিছিলোঁ। ইয়াৰ পিছত লিখিছিলোঁ কৃষ্ণকান্ত সন্দিকৈ গদ্যৰ ৰীতি। কৃষ্ণকান্ত সন্দিকৈৰ জন্ম ইয়াতে উল্লেখ কৰা হৈছে। জন্ম হৈছিল 1898 20 জুলাই তাৰিখে যোৰহাটৰ জন্মগ্ৰহণ কৰিছিল। তেখেতৰ ৰূপ, অলংকাৰ, ছয়, লয়, অনুচ্ছেদ এইবিলাক ৰচনা কৰা নাছিল। ইয়াতে সেইবিলাকো মই লিখিছিলোঁ। ইয়াৰ পিছত আছিল মোৰ জীৱন সোঁৱৰণত। সেই সময়ৰ সমাজখন কিদৰে প্ৰতিবিম্বিত হৈছে উল্লেখ কৰা। এটা সমাজ সাহিত্যৰ কথাৰ পৰা অলপ আৰম্ভ কৰিছিলোঁ। ব্যক্তি আৰু সমাজৰ কথা মই ইয়াতে উল্লেখ কৰিছিলোঁ। ইয়াতে সমাপ্ত কৰিছিলোঁ। ধন্যবাদ।